সমষ্টি চিফ মিনিষ্টাৰৰে হৈছে, কাৰণ অসমৰ ছাত্ৰত ভৱিষ্যতত 30-40 বছৰলৈকে মানে কোনো ধৰণৰ ছাত্ৰ বিঘ্নিত নহয়, তাৰ কাৰণে হয়তো সমষ্টি নিৰ্ধাৰণৰ যিখিনি খচৰা ওলাইছে সেইটো দেখিবলৈ পাইছো। সমষ্টি নিৰ্ধাৰণটো ইলেকশ্যন কমিশ্যনৰ বিষয়। আমাৰ পৰা বহুতখিনি ছাজেশ্যন দিছিলোঁ আমি দিছিলোঁ যে BTC অঞ্চলত 2টা লোকসভা নিৰ্বাচন সমষ্টি হ'ব লাগে, কিন্তু নিৰ্বাচন আয়োগে বৰ্তমান যিহেতু এইটো সমষ্টি নিৰ্ধাৰণৰ এটা প্ৰক্ৰিয়া আহে, কোনো মানে নিৰ্ধাৰণ নহয় বা ৰিডিলিমিটেশ্যন নহয়। ৰিডিলিমিটেশ্যন 26ৰ পিছত যিকোনো বছৰ কৰিব পাৰে গভৰ্ণমেণ্টৰ ইলেকশ্যন কমিশ্যন যদি বিচাৰে। আমি বিচৰা মতে চব পোৱা নাই, আৰু অকল মানে আজি এজনে আনজনক দোষাৰোপ কৰা এটা ৰাজনীতি আৰম্ভ কৰিছে। আমি ইলেকশ্যন কমিশ্যনৰ ওপৰতো এটা প্ৰশ্ন মানে কৰিবলৈ মানে চেষ্টা কৰাৰ দৰে লাগিছে, এটা স্বতন্ত্ৰ এটা সংস্থা। কোনো ৰাজনৈতিক দলে নিজৰ ইচ্ছামতে এইটো কৰিব পৰা নাই। আমি যেনেকৈ মেমৰেণ্ডাম দিছিলোঁ, ৰুলিং পাৰ্টি হ'লেও ইলেকশ্যন কমিশ্যনক মেমৰেণ্ডামহে দিব পাৰিছিল, আমিতো ডিচিশ্যন ল'ব নোৱাৰি। ঠিক তেনেকৈ অপজিশ্যন বিলাকেও মেমৰেণ্ডাম দিয়াৰ সুবিধাটো পাইছিল, আৰু বিশেষকৈ অপজিশ্যন বিলাককে বেছিকৈ সুবিধা দিছিল নিৰ্বাচন আয়োগে। তেওঁলোকে ডাঙৰ ডাঙৰ মেমৰেণ্ডাম দিছিল, সেইমতে হ'ল নে নহয় সেইটো তেওঁলোকেও জানে। সমষ্টি পুনৰ নিৰ্ধাৰণ সাল সলনি হ'বই, ইয়াত কাৰোবাৰ বিলুপ্ত হ'ব, কাৰোবাৰ নতুনকৈ সৃষ্টি হ'ব, সেইটো লৈ পেলাই কোনো সমষ্টি এইটো কোনোবা ব্যক্তিৰ সম্পত্তি নহয়। আজি মোৰ সমষ্টি ক'ৰবাত বিলুপ্ত হ'ল, সেইবুলি মই আজীৱন তাতে থাকিম নেকি? এইটো কোনো কথা নহয় ৰাজনীতি। সেইকাৰণে এইটো লৈ পেলাই ডাঙৰ ইছ্যু কৰিব নালাগে, আৰু ৰিডিলিমিটেশ্যন প্ৰক্ৰিয়া আহি আছে যেতিয়া তাতে আমি মানে একেলগে চবে যাতে আকৌ ভাল হৈ যায় তাৰ কাৰণে কাম কৰিব লাগে।